বন্ধুসকল, আজি আমি আহি উপস্থিত হৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ টিলাপাৰা গাঁৱত। তো ইয়াতে ছফিয়ৰ বাৰ ফাৰ্মত আহিছোঁ আজি আকৌ। তো ইয়াৰ আগতে আহিছিলোঁ। তো ছফিয়ৰ বাৰ ফাৰ্মত আহিলোঁ। ছফিয়ৰ বাৰ ফাৰ্মত মুৰ্গী আছে মোটামুটি 250 মান কণী পাৰা মুৰ্গী আছে। তো ইয়াৰ আগতে হয়তো ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ'ত হয়তো কণী পাৰা নাছিল সিমান, কিন্তু বৰ্তমানে 70% কণী আহি আছে। তো আপোনালোকক ফাৰ্মখন দেখাম আৰু ছফিয়ৰ বাৰ লগত অলপ কথা পাতিম। কণী পাৰা মুৰ্গী একচুৱেলি কেনেকৈ ৰাখিব লাগে সেইটো বিষয়ে আপোনালোকক বিস্তাৰিত জনাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ছফিয়ৰ বাই আছে ইয়াতে ফাৰ্মতে আছে, কণী উঠাই আছে। মানে বৰ্তমান দুপৰীয়া সময়, তো এতিয়া কণী উঠাই আছে। তো আহি ফাৰ্মতে লগ পালোঁ। তো ছফিয়ৰ বাৰ পৰা এতিয়া অলপ দুই এষাৰ কথা শুনিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ছফিয়ৰ বাই, কেনেকুৱা খবৰ? আছোঁ মোটামুটি ভালেই। ভালে না? তো বৰ্তমান ফাৰ্মৰ খবৰ কেনেকুৱা? আছে ভালে, কণী আহি আছে? আহি আছে। কেনেকুৱা আহি আছে? কিমান পাৰ্চেণ্ট আহি আছে বৰ্তমান? পাৰ্চেণ্ট ধৰক 70% মান আহি আছে। মানে কিমান মুৰ্গী আছে? মুৰ্গী 270টামান হ'ব। 270ৰ ভিতৰত কিমানটা আহি আছে পাৰ ডে? এতিয়া ধৰক 180-85টামান আহি আছে। হয়, 180-85। আচ্ছা, যিকি নহওক, আপোনাৰ এই চাৰিওপিনে বাউণ্ডাৰী মাৰিছে, এইটো কিয় মাৰিলে? এই বাউণ্ডাৰীটো কিয় মাৰে? যিহেতু আপোনাৰ ফাৰ্মখনটো পূৰা মানে পকী, তলত পকী আছে, তাৰপিছত নেট হেৰি ল'ৰ নেটটো লগাইছে। তথাপিও আপুনি এইটো নেট কিয় লগালে চাৰিওপিনে? ফাৰ্মৰ অলপ হয়তো 2 ফুট 3 ফুট হেৰি বাহিৰ ফালে কেনেকৈ কিয় লগালে? এইটো লগাইছোঁ তাৰমানে কিহৰ কাৰণে, এইটো তাৰমানে কি, হয়, যাতে ধৰক মানুহে ধৰক বাহিৰৰ কোনোবা মানুহ আহিল বা জীৱ জন্তু কিবা কুকুৰ হয়, কিবা মেকুৰী চেকুৰী আহিল, যাতে এইবিলাক যাতে ভিতৰত সোমাব নোৱাৰে। হয়, বাহিৰে যাতে মানুহ ইয়াৰ কোনোবাই যদি চাব খোজা আহি কিনে হয়, ইয়াৰ পৰা যাতে চায়, হয়, ইয়াৰ ভিতৰত যাতে নাযায়। এইটো বায়ো চিকিউৰিটিৰ কাৰণে। হয়, হয়। তাৰমানে হয়তো ডাইৰেক্ট মানুহ যাতে ডাইৰেক্ট মানুহ যাতে সোমাই যাব নোৱাৰে যাতে। হয় হয় হয়, সেইটো কাৰণে দিছোঁ। আচ্ছা আচ্ছা, আপোনাৰ এই কণীবিলাক কি বৰ্তমান কি বিক্ৰী কৰি আছে নেকি? মই কণী বিক্ৰীও কৰি আছোঁ, মোৰ মেচিন আছে, মেচিনতো দি আছোঁ কিছুমান। পোৱালি বিক্ৰী কৰি আছে? পোৱালি বিক্ৰী কৰি আছোঁ। পোৱালি কিমানত বিক্ৰী কৰি আছে? পোৱালিটো বৰ্তমান 28 টকা 29 টকা এনেকৈ বিক্ৰী কৰি আছোঁ। 28-29? 28-29 টকা। আচ্ছা, যি কি নহওক, আজি আমাৰ ভিউৱাৰ্ছক হয়তো জনাব আপুনি, যিহেতু আপুনি কিমান বছৰ হ'ল ফাৰ্ম কৰা? মোৰতো 4 বছৰ পাৰ হ'ল। 4 বছৰ পাৰ হ'ল। আপুনি যে 4 বছৰ ধৰি ফাৰ্ম কৰি আছে, হয়। তো ইয়াৰ ভিতৰত আজি একচুৱেলি লছৰ বিষয়ে জানিম। হয়। আচলতে আপুনি 4 বছৰ ধৰি ফাৰ্ম কৰি আছে যে, হয়। তো কেনেকুৱা লছ হ'ল আৰু লাভৰ বিষয়ে ভিউৱাৰ্ছ আপোনালোকক লাষ্টত হয়তো জনাম লাভৰ বিষয়ে। কিন্তু আগতে আমি ছফিয়ৰ বাৰ মুখৰ পৰা আচলতে লছৰ বিষয়ে শুনিম। আচলতে আপুনি ইমান দিন যে ফাৰ্ম কৰি আছে 4 বছৰ ধৰি, তো ইয়াৰ ভিতৰত লছৰ সন্মুখীন হৈছে নেকি, বা কেনেকৈ লছ হৈছিল সেইটো বিষয়ে অলপ জনাব। হৈছোঁ, লছটো হৈছোঁ। হয়, এই যোৱা ছিজনত মোৰ বহুত টকাৰ লছ হৈছে। হয়। কমচে কম 3 লাখ 3.5 লাখ টকাৰ মুৰ্গী মোৰ মৰি গৈছে একবাৰে। যোৱা ছিজনত যোৱা ছিজনত একেবাৰে 3-4 লাখ টকা লছ হৈ গৈছে? একদম মৰি গৈছে। আচ্ছা, এইটো কোন সময়ত মৰিল এই মুৰ্গীবিলাক? এইটো ধৰা ফেব্ৰুৱাৰী নে জানুৱাৰী? ফেব্ৰুৱাৰী মাৰ্চত যেতিয়া ধৰক আপোনাৰ ঠাণ্ডাটো গুচি যাব, হয়, গৰমটো গৰম আহে তেতিয়া? হয় হয়, সেই টাইমতে। আচ্ছা, সেই সময়ত কি বেমাৰটা আহে আচলতে? বেমাৰটো একো নাই। বেমাৰটো তাৰমানে কি, সেই টাইমত কি আমি ধৰক ঠাণ্ডাটো গুচি যায়, হয়, দিনত গৰম আহে, হয়। দিনত গৰম লাগে, ৰাতি কি হয়, ৰাতি ঠাণ্ডাটো বেছি হৈ যায়। হয়, আমি দিনত সেই মুৰ্গীবিলাক চাওঁ, হয়, দিনততো গৰম আছে ঠিকেই আছে, হয়। ৰাতি যে ঠাণ্ডা হয় সেইটো আমি নাচাওঁ। হয়। সেইটো নচোৱাৰ কাৰণে সেই বেমাৰটো আহে। বেমাৰটো বাকী কিছু নাই, ঠাণ্ডাত চৰ্দি লাগে, চৰ্দিত জ্বৰ হয়, হয়, জ্বৰ হৈ যায় কাহ হয়, কাহ হোৱাৰ পিছত লাষ্টত হাগা হয়, হয়, এই এনেকা কৰি মুৰ্গীবিলাক মৰে, পাতলা পায়খানা হৈ যায়। পাতলা পায়খানা হৈ যায়। আচ্ছা, যি কি নহওক, এই বেমাৰৰ কাৰণে কিবা হয়তো নিৰাময় বা ঠিক কৰিব ঔষধ নাই এই বেমাৰবিলাক ঠিক কৰোঁতে? ঔষধটো যেনেকুৱা, ঔষধটো মই বাদেই দিলোঁ। হয়, আপোনাৰ ধৰক দিনত যিটো টেম্পাৰেচাৰ থাকে, হয়, ৰাতি যদি আমি সেইটো দিব পাৰোঁ, মোৰ হিচাপত ঔষধ ইমান নালাগে। তাৰমানে টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব? টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে, এইটোৱে মেইন কথা। আৰু তাৰমানে আমি দিনত চাওঁ যে, দিনততো আমি ঘূৰি ফুৰোঁ যে গৰম আছে, হয়, মোটামুটি 30 ডিগ্ৰী হৈ আছে। হয়, ৰাতি যেতিয়া 10টাৰ পিছত আপুনি বাহিৰত ওলাব, তেতিয়াই চাব অলপ অলপ ঠাণ্ডা লাগে। অলপ অলপ ঠাণ্ডা লাগে। সেই ঠাণ্ডাটো তাৰমানে মুৰ্গীটো বহুত ক্ষতি কৰে। ক্ষতি কৰে, তাৰমানে টেম্পাৰেচাৰ মেইনটেইন কৰি চলিব লাগিব। টেম্পাৰেচাৰ মেইনটেইন। তেতিয়াহ'লে আৰু মেডিচিনৰ কোনো হেৰি নাই নেকি? মেডিচিন খুৱাব লাগিব? মেডিচিন খোৱা যায়, এণ্টিবায়'টিক অলপ অলপ দিয়া যায়, কিন্তু মেডিচিনতকৈ সেইটো বেছি দৰকাৰী, হয়, টেম্পাৰেচাৰটো বেছি দৰকাৰী। কিন্তু যদি কোনোবাৰ হয়তো লাগি গ'ল, এইটো বেমাৰ লাগি গ'ল, তেতিয়াহ'লে কি হ'ব? তেতিয়া কোনো মেডিচিনত কাম দিব না? কাম সেইটো লগাৰ পিছত মেডিচিনত কাম নিদিয়ে।
কাম নিদিয়ে নিদিয়ে মানে আগতীয়াকৈ প্ৰস্তুতি ল'ব লাগিব আগতীয়াকৈ সেইটো প্ৰস্তুতি ল'ব লাগিব তো আগতীয়াকৈ যদি ফাৰ্মত প্ৰস্তুতি ল'ব লাগে কেনেকৈ আপুনি প্ৰস্তুতিটো ল'ব হয়তো এইবাৰো আপুনি পুহি আছে এইবাৰ হয়তো যাতে তেনেকুৱা ৰিস্কত নপৰে তাৰ বাবে আপুনি কি প্ৰস্তুতি এইবাৰ কৰিব আপুনি ধাৰণা কৰিছে বা কল্পনা কৰি আছে মই ধাৰণা কি কৰিছোঁ আগত ধৰক মোৰ এইটো ঘৰ হয় এইটোতো ফাৰ্ম হয় মোৰ এইটো ঘৰত আগত চিলিং নাছিল হয় মই এবাৰ চিলিং দিছোঁ হয় চিলিঙৰ ওপৰেদি এতিয়ালৈকেতো ঠাণ্ডা ইমান পৰা নাই হয় মই চিলিঙৰ ওপৰেদি এইবাৰ ভাবছোঁ মই প্লাষ্টিক পাৰি দিম হয় যাতে ওপৰৰ পৰা কোনো ঠাণ্ডাই আহিব নোৱাৰে পানী চানী নপৰে পানী চানী নপৰে ঠাণ্ডা যাতে নাহে সেই চিষ্টেমটো মই কৰি আছোঁ এবাৰ চিলিংটো অলৰেডি দিয়া হৈ গ'ল মানে টিনটো ঘামি মানে পানীও পৰে পানীও পৰে কেতিয়াবা পানীও পৰে এইটোতো বহুত ক্ষতি কৰে বহুত ক্ষতি কৰে আৰু কিবা চাৰিওপিনে কিবা দিব লাগিব বা লাইটৰ চিষ্টেম কৰিছে নেকি এক্সট্ৰাকৈ বা হিটাৰ তেনেকুৱা কৰিছে নেকি লাইট অলপ দিছোঁ কিন্তু লাইট আৰু দিব লাগিব মানে ৰাতি হ'লে লাইট হেৰি কৰিব দিব লাগিব কিন্তু সেই সময় ধৰক জানুৱাৰী পাৰিলে এটা টেম্পাৰেচাৰ মিটাৰ যিটো থাকে সেইটো লগাই লওঁ সেইটো লগালে মানে গম পোৱা যাব সেইটো যে কিমান আছে আৰু কিমান আছে ৰাতি কিমান হয় বা কিমানটা লাইট দিব লাগিব কিন্তু ধৰক আপোনাৰ হয়তো হেৰি মুৰ্গীবিলাক আপুনি তলত কিবা পাৰি দিয়ে নেকি ঠাণ্ডাৰ দিনত টুচ দিব লাগে টুচ দিব লাগে গৰমৰ সময়ত কি দিয়ে গৰমৰ সময়ত মই বালি দিওঁ বালি দিলে হৈ যায় আচ্ছা টুচ বৰ্তমান কিমান বালিটো তাৰমানে কি কিছুমানৰ ধৰক বেছি দিন ৰাখিলে কি হয় বালি নাথাকে সেইটো ধূলা হৈ যায় হয় সেই ধূলাটো যাতে নহয় হয় ধূলা হ'লে কি হ'ব আৰু ধূলা হ'লে আকৌ চৰ্দি লাগিব ঠাণ্ডা বেমাৰটো হ'ব সেইটো যদি গৰম থাকে তথাপিও হ'ব আৰু মানুহে কয় যে ঠাণ্ডাৰ দিনত মুৰ্গী পোহাতে কষ্ট হয় মৰি যায় মই যিমান দূৰ জানো ঠাণ্ডাৰ দিনতে মুৰ্গী পুহি আৰাম বেছি মানে সুবিধা বেছি কাৰণটা তাৰমানে কি ঠাণ্ডাৰ দিনত এটাই আপোনাৰ টেনশ্যন থাকে লাইটৰ টেনশ্যন যদি আপুনি সেইটো যদি মেকআপ কৰিব পাৰে লাইটটো বাকী কোনো টেনশ্যন নাই গৰমৰ দিনত চাব আপুনি মুৰ্গী ঠাণ্ডাতকৈ গৰমত মৰে বেছি হয় আচ্ছা যিকেই নহওক আপুনি হয়তো 4 বছৰ ধৰি ফাৰ্ম কৰি আছে 4 বছৰৰ ভিতৰত হয়তো যোৱাবাৰ আপোনাৰ লছ হৈছে 3 লাখ 2.5 লাখ বা কিমান গৈছে তো এইবাৰ আপোনাৰ হয়তো কেনেকুৱা মানে লাভ আহি আছে না কেনেকুৱা চলি আছে ফাৰ্মখন এইবাৰ হেৰি কওক নাই বৰ্তমান তাৰমানে মোৰ যি চিষ্টেম মোৰতো 270টা মুৰ্গী আছে 270টা মুৰ্গীৰ পৰা ধৰক মই যদি কণীও বিক্ৰী কৰোঁ তথাপি মোৰ 800 টকা থাকে পাৰ ডে খৰচা বাদ দি আচলতে আপোনাৰ 170টাত কি মানে কিমান বেগ দানা গৈ আছে বা কিমান কেজি গৈ আছে দানা একদিনত মোৰ ধৰক 28 পৰা 30 কেজি 30 কেজিৰ দাম কিমান দাম কিনা হিচাপ কৰক 1600 টকা ধৰক বস্তা 1600 টকা বস্তা এতিয়া পাৰ ডে কিমান খাই আছে তথাপি আপোনাৰ হিচাপ কৰি হিচাপ কৰি ওলাই যাব আপোনাৰ 1600 টকা বস্তা যদি হয় 50 কেজি বস্তা থাকে তেনেহ'লে কেজি কিমান পৰিল মোটামুটি পাৰ ডে আপোনাৰ হয়তো 1000 টাকা খৰচা হৈ আছে এনেকৈ আছে 1000 টাকা খৰচা হ'লে আপুনি কিমান টকাৰ কণী বিক্ৰী কৰি আছে এটা কণী 10 টকাকৈ বিক্ৰী কৰি আছে বৰ্তমান 170টা কণী আহি আছে তো তেতিয়াহ'লে মোটামুটি 700 টকা এনেই তাৰ ভিতৰত ধৰক অলপ চলপ ধান বা চাউল অলপ চলপ দিব পাৰে বেছি দিয়া নাযাব যদি আপুনি দানা দিয়ে 5 কেজি চাউল আপুনি 1 কেজি দিব পাৰে আপনি হয়তো যোৱাবাৰ লছ হৈছিল আপোনাৰ কিন্তু তাৰ পিছতো আপনি হয়তো মুৰ্গী পালন কৰি আছে এইটো কিয় আপনি হয়তো কিছুমান মানুহ আছে হয়তো লছ খালে কিন্তু বাদ দিব কিন্তু আপনি বাদ দিয়া নাই কিয় এইটোৰ পৰা কিবা আহিব আশা কৰিছে নেকি এইটো চাওক এইটো তাৰমানে কি মই ঘৰটো যে বনাইছোঁ ঘৰটো খৰচা আছে মই যদি যিমান এটা ফাৰ্ম কৰাতে যিমান বস্তু লাগে যাৱতীয় বস্তু লাগে মই যদি ফাৰ্মটো বাদ দিওঁ মোৰ কোনো বস্তুত কামত নাহিব মোৰ ঘৰটো কামত নাহে এটা ঘৰ বনোৱাৰ পিছত যেতিয়া আপুনি ভাঙি বেলেগ জেগাত ল'ব সেই বস্তুবিলাক কামত নাহে সেইকাৰণে মই বাদ দিয়া নাই মই চাওঁ ইয়াৰ পিছত কি আছে চাই লওঁ এতিয়া ধৰক যেনেকৈ আহি আছে ভালে আচ্ছা যিকি নহওক যোৱাবাৰ যিখিনি ভুল হৈছিল যাতে এইবাৰ ভুল নহয় সেইটো হয়তো আপুনি চেষ্টা কৰি আছে আগৰ পৰা তো ঠিকে আছে আপোনাৰ ফাৰ্মখন ভালে থাকক আৰু হয়তো আগবাঢ়ি যাওক তো ভিউয়াৰ্স আপোনালোকে যদি হয়তো ফাৰ্ম কৰিব খোজে তেওঁ যে ঠাণ্ডাৰ সময় বুলি যে ফাৰ্ম কৰা নাযায় তো চবৰ পৰাই ক'লে ঠাণ্ডাৰ সময় ফাৰ্ম কৰি ভাল বেছি মানে সুবিধা বেছি ঠাণ্ডাৰ সময়তে আপোনালোকে ফাৰ্ম কৰিব পাৰে তো যিকি নহওক চবৰবাৰ ফাৰ্ম আজি আপোনালোকক দেখালোঁ তো কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুন ভিউয়াৰ্ছ হয় তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিৰ বাবে এইখিনিয়ে